শচীন ঐ হাই ইমান ৰ'দত কাম কৰি থাকিবি নেকি চাহ ৰ গৈছো ৰ পিছে তই ক'ত ঘূৰি আছ ক'ত যাবি আৰু গোটেই গাঁৱতে কাম কৰা মানুহ বিচাৰি ফুৰিছোঁ তই কি পথাৰৰ কাম আৰম্ভ কৰা নাই নেকি নাই অ' ৰাতিপুৱাৰ পৰা মানুহ বিচাৰি ফুৰিছোঁ পাবলৈ নাই আৰু এইটো ৰ'দত কোনে কাম কৰিবলৈ আহিব দুদিনমান পিছত পথাৰ শুকাই যাব বুজিছ তাকেহে ময়ো অকলে অকলে কামবোৰ আগবঢ়াবই পৰা নাই বাবু আৰু বাপাক মাতিছিলোঁ সিহঁতে আহিম আহিম বুলি কৈ ঠগি থাকে নিজে আৰম্ভ কৰি দিলোঁ ভালে কৰিলি দে বহ আগতে ভাল আছিল বুজিছ ইজনে সিজনক সহায় কৰি দিছিল পথাৰত থাকিয়ে ভাল লাগিছিল আৰু কেতিয়া খেতি উঠিছিল আমি গমেই পোৱা নাছিলোঁ মা দেউতাহঁত পথাৰ থাকিলে আমি ককাই ভাইকেইটাই ৰাতিপুৱাই গৈ পেলাই দিনটো পথাৰতে থাকোঁ পথাৰত থকা ফূৰ্তিয়ে বেলেগ আছিল এইডালকো মাতিছিলোঁ সি আজিকালি কৰি ঠগাই থাকে কালি আহিম কালিলৈ আহিবহি ই কামলৈ আহিব ই এডালৰ বাহিৰে একো চিনি নাপায় দেখিছনে নাই পইচা দিলেও মানুহ নাহে ঐ এটা কাম কৰোঁ দে কি মই তোক সহায় কৰি দিওঁ আৰু তই মোক সহায় কৰি দিবি এইটোতো ভাল আইডিয়া তেতিয়াহ'লে এটা কাম কৰোঁ তই মোৰ তাত আজিৰ পৰাই কাম আৰম্ভ কৰি দে এইখিনি আলি দিব আছে এইখিনিৰ পৰা সেইখিনিত তই লাগিবি বাকীখিনিতো তই দেখিছই এই যে বুঢ়াজন আছে সেইখিনি তহঁতৰ নেকি সেইখিনিও আমাৰ তাৰ পিছৰখিনিও আমাৰ সেইখিনিত কৰোঁতে 3 দিনমান লাগিব তাৰপিছত আহি পেলাই ইয়াতো আছে আৰু বাকীখিনিতো তই দেখিছই গোটেইখিনি এইখিনিয়ে আৰু মোৰো বেছি নাই 4 বিঘামানেই আছে কঠীয়া অলপ তুলিব লাগিব হ'ব দে দাদা চাহ আনিছোঁ আনিছ দে দুইজনকে দে নাই মোক নালাগে তই খাচোন মই খালে তোলে কমিব নাই কম নহয় মই দুজনলৈকে আনিছোঁ ঘৰতে ভাবিছিলোঁ আৰু পথাৰত কোনোবা থাকিব পাৰে বুলি তেতিয়াহ'লে কথা নাই দে বাহ চাহটো ধুনীয়া বনাইছ দেই তই বনাইছ নে খুৰীয়ে বনাইছে তই কি মোক নাজানো বুলি ভাবিছ নেকি হাইস্কুলত পঢ়ি থাকোঁতে সকলো কাম শিকি লৈছোঁ মাৰ বেমাৰৰ পৰা গোটেই কাম তাইয়ে কৰে তেনেহ'লে তাইৰ আগত তই বিয়াখন পাতিব লাগিব মই বিয়া চিয়া নহওঁ দেই তাৰমানে তোক আমি ঘৰতে বহি কৰি ৰাখিম মোৰ কোনো আপত্তি নাই দেখিলি ৰাতুল মোৰ মানে মোমাই খোৱা ভাগ্যটো নাই দাদা চাবি কিন্তু মই কিন্তু ঘৰত গৈ ভাত চাত নবনাম পিছত লঘোণে থাকিবি হ'ব দে মই মোমাইকো নহওঁ আৰু লঘোণো নাথাকোঁ বুজিছ পিছে এটা কথা হ'ল নহয় ৰাতুলে আজি মোক কামত সহায় কৰি দিব গতিকে তাৰ কাৰণে ভাত বনাবি পিছে কি বনাম বুলি ভাবিছ কালি তোক বজাৰলৈ যাব দিওঁতে গৈছিলি ৰ ইমান মাথা মাৰিব নালাগে নহয় তহঁতৰ হাঁহৰ ডিম আছে হাঁহৰ ডিম আৰু আলুৰ দম বনাবি দাইল অকণ বনাবি হৈ যাব আৰু তই বনোৱা ভোট জলকীয়া আচাৰ অকণো লৈ আহিবি তাকেই এতিয়া ঘৰলৈ যাগৈ আৰু ধুনীয়াকৈ ৰানগৈ আৰু তই ঘৰলৈ গৈ কাপোৰযোৰ সলাই কোৰখন লৈ আহ ঠিক আছে দে ঐ ছোৱালী তয়ো আহ তোকো মই চাইকেলতে লৈ যাওঁ নাই মই চাইকেলত নুঠো দেই এনেই পেটৰ বিষ হৈ আছে আৰু বেছি হ'ব গেছৰ প্ৰব্লেম বুজিছ কাইলৈ গগনৰ ফাৰ্মাচীৰ পৰা টেবলেট দুটামান লৈ আহিম হ'ব নেলাগে এনেই ভাল পাই যাম
পিছে আজি মানে দাদাক ভাল লগাবৰ কাৰণে পথাৰত তাৰ লগত কাম কৰিব আহিছ তোৰ ককাৰে হ'বলৈ মই ভাল লগাব লাগে তোৰ কথা সুধিলে সি মোক আজিয়ে লৈ যাব দিব হ'ব যেদিনা সুধিবি সিদিনা গম পাম ক'ব নোৱাৰিলেও নাই পলুৱাই লৈ যাম মই হ'লে পলাই নাযাওঁ দেই পলাই গ'লে দাদাই ঘৰত সোমাবই নিদিব নিদিব আমি পলাই গৈ ধুনীয়া ছোৱালী এজনী জন্ম দিম আৰু তাইৰ ফটো উঠাই ফেচবুকত আপলোড কৰিম যেতিয়া মোমাইকে তাইক দেখিব নহয় আমাক নিবলৈ নিজে দৌৰি আহিব ৰচোন ছোৱালী বুলি ক'লি যে মই ছোৱালীয়ে জন্ম দিম আৰু ছোৱালীবোৰে বাপেকক বেছি মৰম কৰে বুজিলি তাৰমানে মনে মনে এইবোৰ প্লেনিং হৈ গৈছে এইবোৰে ভাবি থাকোঁ নহ'লেনো কি ভাবিম পাগলটো যা এতিয়া দাদাই চাগে চাই আছে পাহৰিছিলোৱে কিবা এটা বুদ্ধি কৰি মই আহি যাম হা কণী খাও হা তই কণী খাও ৰ তোক আজি মই দি আছো এইটো কি কৰা চাই তই কণী খাও তই কণী খাও হা তই কণী খাবি তা দৌৰ চা এতিয়া তা দৌৰ চা পেটুৱাটো এটো তই খালি মোক জীৱনটো খালি তই পেটুৱা ঐ ক'ত পলাইছ আজি তোক ঘৰত ভাত খুৱাম মই কণী খাই দাঁতত তেল লাগিছে আজি তোৰ ঘৰত দিম মই মছলা তই আজি কোনে কাৰ কণী খালে হাঁহৰ কণী আমাৰ হাইটোৱে খালে আকৌ মাহঁতৰ ঘৰৰ পৰা উমনি দিম বুলি হাঁহজনীক 10টামান কণী আনি দিছিলো তাৰে 4টা নাই নি পেলাই খাই মুটনি খোপাৰ লগত খাইছেগৈ কিহৰ কণী তই হাঁহৰ কণীটো চিনি নোপোৱা হলি তয়ো এটা মানুহ দেই হাঁহৰ কণী এ ৰ তই যে খাপে গিলা দি গিলিছ চাবাচোন ময়ো কম নহয় আহক আজি সি এসাজো ভাত নিদিওঁ নিজৰ মানুহজনেহে খাইছে একো নহয় দিয়ক তয়ো আছিলি চাগে লগত নাই দে মই হ'লে খোৱা নাই যাওঁ মোৰ দেৰি হৈছে ইহঁতকেইটাও কম নহয় ঐ হাঁহৰ কণী খোৱা ৰ খাপে গিলা দি গিল বল আজি তহঁতৰ ঘৰতে ভাত খাব লাগিব আৰে সেইডাল আকৌ কি নিয়ম হ'ব দে বৰ ভাল বস্তু খাইছতো বুজিছ অনাতন এই ৰাতুল নহ'লে মোৰ পথাৰৰ কাম শেষে নহ'ল ধন্যবাদ বন্ধু সেইটো আকৌ কি ধন্যবাদ দিব তইতো মোক সহায় কৰি দিছ ন তথাপি যে তই সহায় কৰিবলৈ আগবাঢ়ি আহিছ এই সহায়টো কৰিবই লাগিব ন নহয় মানে আমি যদি ইটোৱে সিটোক 3টাৰ ভিতৰত সহায় নকৰোঁ কোনে কাক সহায় কৰিব ন আমাৰ দৰে পইচা নথকা মানুহবোৰ এনেকৈ মিলিজুলি চলিব লাগিব বুজিছ ৰাতুল এই গণেশক ফোন লগাচোন ই পইচাকেইটা দিম বুলি ঠগি আছে লগাচোন ফোন লগা তাৰ ইনকামিঙে নাই তাৰ মোবাইলত ৰিচাৰ্জ ভৰাবলৈ পইচা নাই তোক পইচা দিব এইডাল কেতিয়াও দিব নোৱাৰে সি বুজিলি বাদ দে আৰু মই কৈ থলো কথাটো দে পেকটো ঢাল আকৌ ঐ এই 3খন গাঁৱৰ ভিতৰত প্ৰথম মোৰে এটা মোবাইল আছিল বুজিছনে ক'ৰ পৰা ফোন এটা আহে ফোনটো ৰিচিভ কৰিলেও পইচা কটা যায় নকৰিলেও পইচা কটা যায় এনেকুৱা সমস্যা জান 3 মাহ জ্বলাইছে বুজিছনে 3 মাহ জ্বলাইছে ফোনটো ৰিচিভ কৰিলে কি কয় জানানে নাই কি কয় কি কয় আহি উঠা কথা আহি মৰি মই আৰু ফোনটো ৰিচিভ কৰোঁ কয় ইন্দু মাৰাং লম্বু দাৰাং ঢেং ঢেং বুলি কয় এইটো আকৌ আহে কবে আকৌ ইন্দু মাৰাং লম্বু ঢেং ঢেং 3 মাহ তাৰপাছত আৰু মইতো চোফাতে বহি এনেকৈ শুই লৈ চাই আছোঁ বোলো আজি আহিলে ইয়াক বজামেই সিও সিফালৰ পৰা ফোন মাৰিছে আৰু কৈছে আৰু কৈ মই ৰিচিভ কৰিছোঁ আৰু ইন্দু মাৰাং ক'বই নাপালে ময়ো বাপেকে আৰু
संस्कृत बात है सुरंता बोलो बोलो আজি মই পালে কি কৈছিলি संस्कृत बात है सुरंता কে বন্ধু খাই গল আৰু এদিন ধৰি আৰু একটু নাহিলে পইচা নকটা হ'ল আৰু তিনি মাহ চলাইছে মোক কিনিছ সেইদিনাখন মোৰ পেট বিষাই যাব বেছিকে বিষাইছে নেকি অ মাজনী নাই এনে অলপ ককাৰ ফোন এটা কৰচোন ক'ত আছে এই ৰচন ভণ্টিয়ে ফোন কৰিছে ৰ ভণ্টি পেট বিষাইছে ঐ শুনচোন শুন মই চলোৱা গাড়ীখন আজি মোৰ ঘৰতে আছে প্ৰয়োজন হ'লে যদি ডক্টৰৰ ওচৰত লৈ যাওঁ তই মোক ফোন মাৰিবি যিমান ৰাতিয়ে নহওক মই গুচি যাম যা দেৰি নকৰ যা আজিকালি গাৰ ভিতৰত যে কি ডাঙৰ বেমাৰ হৈ থাকে একো গমেই পোৱা নাযায় বুজিছ হেই তই বেয়া বেয়া কথাবোৰ মনলৈ নানিবিচোন নিজৰ আত্মীয়জনৰ গাত তেনেকুৱা হয়তো কেনেকৈ ভাব হ'লেও এইবোৰ শত্ৰু বস্তু বুজিছ এইবিলাকক লাই দিব নালাগেও আজিকালি ডাঙৰ ডাঙৰ বেমাৰবোৰ চৰ্দিৰ দৰে হ'ল গতিকে ইমান ইম'চনেল হৈ লাভ নাই ভণ্টি বহুত বিষাইছে নেকি শচীন আহিছ নেকি মা আহিছোঁ ৰ চাচোন তাইৰ কি হৈছে চাই আছোঁ ৰ ভণ্টি ডাক্তৰৰ ওচৰলৈ যাওঁ বল নহ'লে কমিব চাগে ৰ এইকেইদিন পথাৰৰ কামৰ বাবে বৰ দৌৰা-দৌৰি হৈ আছে যে সেইকাৰণে বিষাইছে চাগে শুন বেছি কষ্ট খাই থাকিব নালাগে অসহ্য লাগিছে যদি হস্পিটেললৈ যাওঁ বল অলপ সময় চাওঁ ৰচোন কমিবও পাৰে মই ভাতকেইটা বনাওঁ তই শুই থাক পা কি হ'ল একো হোৱা নাই দে তই শুই থাক চিঞৰি নাথাকিবি ক ঐ বহুত বিষাইছে নেকি নাই এনে অলপ অলপ মিছা কথা নকবি নাই কোৱা কিয় ইমান চিন্তা কৰি আছ কমি যাব ৰ এতিয়াৰ পৰা তই কাম চাম নকৰিবি বুজিছ আৰু বেছি হ'লে খবৰ দিবি হ'ব দে এতিয়া কথা পাতিব নালাগে তই অলপ ৰেষ্ট ল হ'ব দে কোনে ফোন কৰিছিল মাজনী কাৰ ফোন অহা দেখিলি তই মনে মনে শুই থাকচোন হে হৰি মই কতে মৰো এইবোৰ কি চলি আছে এই সব মানে তই মানে ইহঁতৰ লগ হৈ এইবোৰ কৰি আছ ঐ তই কাক মেডিকেল নিয় হা তাৰ মানে ঘৰ বালি বাহাৰ বালি খেলি আছ তই এইবোৰ এই পাগল হৈছ নেকি শচীনৰ ভনীয়েকৰ পেটৰ বিষ সেই বিয়া নোহোৱা ছোৱালীজনী পেটৰ বিষ হৈছে কথা ক'বলৈ আহিছ মিছা কথা নকবি এই ইমাৰ্জেঞ্চি সময়ত মাথা গৰম নকৰিবি কৈ দিলোঁ মই যাওঁ চাওঁচোন তই কেনেকৈ যাৱ চাওঁ নহয় তই কেনেকৈ যাৱ ঘৈণীৰ ওচৰলৈ যাবলৈ আহিছ এইজনী আকৌ কি হ'ল চাওঁ বাটটো দে নোৱাৰ তই যাবলৈ এই বাটটো দে নোৱাৰ বুলি কৈছ এই বাটটো দে এই আত আয়ো মা ঐ
খোল দৰ্জা খোল মোৰ মুতিব লাগিছে অ এই ভিতৰত এণ্ডৰ গাৰ্ড আছে নহয় তাতে মুতিবি পাগল হৈছ নেকি ঐ ৱাৰ্ডলেমৰ পেচেণ্টটো ক'ত আছে 105 ঠিক আছে সনাতন সনাতন অহ ৰাতুল তই আহিলি ইহঁত ক'ত তৰালিক অ'টিলৈ লৈ গৈছে ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব আৰু শচীন একাউণ্টেণ্টজনে মাতিছে তালৈ গৈছে বলচোন তৰালিক এবাৰ লগ কৰি ইয়াতে চহীটো কৰিম নে অঁ তাতে এডভান্স পে'মেণ্ট এটা কৰিব লাগিব কিমান টকা এতিয়া 10,000 টকা জমা কৰি দিয়ক বাকীখিনি ডিচাৰ্জৰ সময়ত দি দিলেই হ'ল মানে দাদা মোৰ লগততো ইমান বেছি টকা নাই 5,000 মান টকা দিলে হ'বনে অলপ দিগদাৰী হয় অপাৰেশ্যনৰ কথাটো ঠিক আছে বাৰু এতিয়া পাছটো দি দিয়ক বাকী পাছটো অলপ দেৰিকৈ দিলেও হ'ব ঠিক আছে দাদা বেয়া নাপায় যদি ক'ব নেকি মানে অপাৰেশ্যনটোত কিমান টকা খৰচ হ'ব আপোনালোকৰ অপাৰেশ্যনটো অলপ ক্ৰিটিকেলটো প্ৰায় 50,000 মান টকা লাগিব 50 আপুনি এবাৰ বুজিবলৈ চেষ্টা কৰক না জাষ্ট এবাৰ দেখা কৰিম যাম আৰু আহিম আপোনালোকে কিয় বুজিবলৈ চেষ্টা নকৰে যাব পাৰিলেতো মই যাব দিলোঁ হয় অকণমান পিছতে ছাৰ আহি পাব ঐ ভাই তাৰ অৱস্থাটো এবাৰ বুজ না তাক যাবলৈ দে না নে তোৰ ভৰিতে ধৰিব লাগিব নেকি ৰ'ব কি কৰে CC কেমেৰা আছে আপোনালোকে অকণমানো মানে বুজিবলৈ চেষ্টা নকৰে ঠিক আছে যাওক তেনেহ'লে কিন্তু মাত্ৰ এজনে যাব ঠিক আছে আৰু বেছি সময় নকৰিব তই অকলে যা যাওক ভয় নাখাবি মই বাহিৰতে আছোঁ চব ঠিক হৈ যাব হেত পাগলী কান্দিছ কিয় ডক্টৰে কৈছে সৰু কিবা এটা হৈছে পটকে হৈ যাব তই গমেই নাপাবি দাদা আপুনি বাহিৰত যাওকচোন পেচেণ্টৰ লগত কথা পতা মানা আছে মই আহোঁ তই মনটো দুৰ্বল নকৰিবি দেই দাদা আপুনি মোক বেয়া নাপাব মই মোৰ দায়িত্বটোহে পালন কৰিছোঁ তাইক মই বহুত ভাল পাওঁ আপুনি চিন্তা নকৰিব দাদা আমাৰ ছাৰ বহুত ভাল ডাক্তৰ হয় তেখেতৰ একো হ'বই নিদিয়ে দুৱাৰখন বন্ধ কৰি ভিতৰত আছোন অঁ গৈছোঁ ছাৰ দুৱাৰ ঐৰাটো যোৱাকালি ইয়ালৈ আহোঁতে বৌৰক ভিতৰত থৈ বাহিৰৰ পৰা দুৱাৰখন লগ কৰি থৈ আহিলোঁ মোৰ এতিয়াহে মনত পৰিছে খাব আজি মোক বুজিছ মই যাওঁ তই শচীনক লগ কৰিবি যা যা সোনকালে যা কি যে হ'ব ইয়াৰ পৰা তই ইয়াতে আছ তই আহিলি বহ হ'ল অলপ দেৰি অহা একাউণ্টেণ্টে কি ক'লে পইচা অলপ জমা কৰিব দিছে কৰিলি 5,000 টকাত জমা কৰিলোঁ আৰু 5,000 লাগিব তাকে চিন্তা কৰি আছোঁ পইচা চিন্তা কৰিব নালাগে মই কিবা এটা ব্যৱস্থা কৰিম এতিয়া তাইক কেনেকৈ ভাল কৰি নিব পাৰোঁ সেইটোহে চিন্তা কৰ 50,000 ক'ত বিচাৰোঁ মই এতিয়া ক'ত পাম মই এতিয়া ইমান পুটুককৈ পইচা হৈ যাব ৰহ ইয়ালচোন
ল 5,000 টকা আছে তই দি থৈ আহ আৰু স্বয়ং আঁচনি টকা 30,000 থাকিব লাগে আৰু মাৰ হাততো কেইটকামান আছে তই এতিয়া যা অতীত ডক্টৰে বিচাৰিব পাৰে তই ওচৰতে থাকিবি যা উহ প্ৰভু বচালা আৰু মই আহি পোৱাৰ আগতে তাই সাৰ পাই থকা হ'লে মোক যে কি অৱস্থা নকৰিলে হয় অন্তকণ্ঠ শুকাই গৈছে এই জহনী যাইতি মুতিবলৈ এইটোহে পালি পেচেণ্টটো এতিয়া নিব পাৰিব থেংক ইউ বিলটো পে'মেণ্ট কৰি দিলোঁ এতিয়া তাইক উলিয়াই নিলেই হ'ল থেংক ইউ বন্ধু বহুত হেল্প কৰিলি এতিয়া কামবোৰ হ'লে যেতিয়া তই ঘৰলৈ যা মিছাতে ইয়াতে সময় নষ্ট কৰি লাভ নাই মই তাইক ঘৰত লৈ যাম তই মোক যাবলৈ ক'লি যে এতিয়া বিপদটো পাৰ হ'লতো তোৰ লগত যুক্তি তৰ্ক কৰি থাকিব মোৰ মন নাই এতিয়া যা আৰে ভাই তাইক দেখোন ৰিলিজ দিবলৈ হ'ল আৰু একেদিন মই তাইৰ লগত লাগি আছোঁ এতিয়া ৰিলিজ দিয়া টাইমত তই মোক যাবলৈ ক'লি যে কিনো একেটা কথাতে লাগি আছো এবাৰ ক'লে বুজি নাপাওঁ নেকি ঠিক আছে কিন্তু তোৰ পৰা মই এনেকুৱা ব্যৱহাৰ আশা কৰা নাছিলোঁ ঠিক আছে আহিছোঁ দাদা ৰাতুলদা ক'ত যায় সি গ'লগৈ কাম আছে হেনো তাৰ মোক ৰিলিজ দিব বুলি নাজানে নেকি সি কিয় নাজানিব কৈছোঁ নহয় মই তাক তথাপিতো গ'ল বাদ দে সেইবোৰ ব'ল আমি ঘৰলৈ যাওঁ আহিছোঁ তই এনেই ইমান ভাবি থাকিব নালাগে বুজিছ তাৰ চাগে বহুত টেনশ্যন সেইবাবে হয়তো তোক তেনেকৈ ক'লে সি টেনশ্যন ইমান দিনটো টেনশ্যনত আছিলে আজি চব কাম কৰি শেষ হ'লতো সি কিয় তেনেকুৱা ব্যৱহাৰ কৰিলেও স্বাৰ্থপৰ বুজিছ আজি নিজৰ স্বৰূপ দেখুৱাই দিলে তই এনেই খং কৰি নাথাকিবি বুজিছ তহঁত দুটাৰ মাজৰ সম্পৰ্কটো যদি বেয়া হয় তাৰ প্ৰভাৱ তোৰ আৰু তৰালিৰ প্ৰেমতো পৰিব বুজিছ চা সনাতন মই অকল তৰালিৰ কাৰণে এইখিনি কৰা নাই আৰু সিওতো মোৰ বেষ্ট ফ্ৰেণ্ড আৰু মই যদি তৰালিক ভাল নাপালোঁ হয় তেতিয়াও এইখিনি দায়িত্ব পালন কৰিলোঁ হয় তই অলপ ধৈৰ্য ধৰ বুজিছ চাওচোন কি হয় সি তহঁতৰ বিষয়ে কিবা গম পাই হয়তো তেনেকুৱা কৰিব পাৰে মই তাক আৰু পাত্তাই নিদিওঁ এইবোৰ বাদ দিওঁ নিজৰ মাজত লাগি থাকি একো লাভ নাই বুজিছ সি কিয় এনেকুৱা কৰিছে মই তাক লগ পালে সুধিম তৰালিয়ে চাগে বহুত দুখ পাইছে
কিমান বা আশাৰে মোক দেখা পাম বুলি ওলাই আহিছিল আৰু এই ককাইকবোৰ ভনীয়েকৰ প্ৰেমত ভেন নবনিলে সিহঁতৰ যেন দায়িত্বই পালন নহয় এতিয়ালৈকে তাৰ এটা ফোন কৰি খবৰ ল'ব সময় হোৱা নাই ইমানেই মৰম তাৰ এতিয়া ফোন কৰিলেও নধৰো হেল্ল' কি হ'ল কিয় ফোন কৰিছ আচ্ছা তহঁত ককাই ভনী দুইটা একে মানে ন এতিয়া কেৰেক্টাৰ চেঞ্জ হৈ গ'ল আমাৰ মাজলৈ দাদাক কিয় আনিছ কিয় নানিম হা কিয় নানিম দুইজনৰে দেখোন কথা বতৰা একেই দাদাই কি ক'লে তোক ৰিলিজ দিয়া সময়ত তাত মই কিমান ফূৰ্তিত ৰৈ আছিলোঁ কিন্তু তোৰ ককায়ৰৰ মোৰ আনন্দ হজম নহ'ল এইকেইদিন তোক সহায় কৰাৰ কাৰণে মোক কেৱল ধন্যবাদ দি পঠাই দিলে কি মিছা কথা কৈছ তই মিছা কথা কম হা মিছা কথা কম আজি তই মেডিকেলৰ পৰা আহিছ আৰু আজি তোক মিছা কথা কৈ কি মই আঁতৰি থাকিম ঠিক আছে মানিছোঁ কিন্তু মোক কিয় ফোন কৰা নাই মোৰ খং উঠি আছিলে আৰু তইতো কৰিব পাৰ অকল তোৰে খং আছে নেকি তই মোৰ চকুৰ আগেৰে গুচি আহিছ মোৰ খং নুঠিব নেকি তাৰমানে তই মোক দেখিছিলি মইহে তোক দেখা নাপালোঁ চব তোৰ ককায়ৰ কাৰণে হৈছে দাদাই গম পাইছে নেকি আমাৰ কথা পালেও পাওক মই ঘেণ্টাও খাতিৰ নকৰে বাকী তোৰ কথা ক কেনেকুৱা পাইছ অলপ দুৰ্বল লাগি আছে বাকী ঠিকেই আছো অলপ ঠিক হৈ ল তাৰপিছত তোক মই লৈ আহিম হেৰি টাইমতে ঔষধবোৰ খাবি বুজিছ তই নাহ নেকি আমাৰ তাত যাম ৰ এই ককাৰে বা কি ৰূপ লৈ আছে চাম নহয় কেনেকৈ নাহ মই ঔষধহে নাখাওঁ পাগল হৈছ নেকি তই যাম নহয় মই তই এতিয়া অকণ শুই দে হ'ব দে তই আহিবি দাদাই কিয় তেনেকুৱা কৰিছে কিবা গম পালে নেকি বাৰু আমাৰ কথা দাদা ৰচোন তোৰ লগত মোৰ কথা এটা আছে কি কথা ৰাতুল দাই আমাক কিবা বেয়া পাইছে নেকি আমাৰ ফালে নহাই হ'ল যে ৰাতুল আমাৰ তালৈ নাহিলে যেনিবা তাতে তোৰ কি হ'ল কিয় যিজন মানুহক এৰি তই একোৱে কৰিব পৰা নাছিলি আজি সেইজন মানুহৰে দৰকাৰ নোহোৱা হৈ গ'ল সি মোৰ বন্ধু হয় দৰকাৰ হ'লে মই তাৰ লগত বন্ধুত্ব ৰাখিব পাৰোঁ আৰু দৰকাৰ নহ'লে মই তাৰ লগত বন্ধুত্ব নাৰাখিব পাৰোঁ তাত তোৰ মাত মতাৰ কোনো দৰকাৰ নাই তই মোৰ বেমাৰত যিমান কষ্ট কৰিছ সিও সিমানে কষ্ট কৰিছে কিন্তু মই ভাল হৈ অহাৰ পিছত সি এবাৰো মোৰ খবৰ ল'ব অহা নাই মই বিচাৰোঁ সি মোৰ খবৰ লোৱাটো আৰু মই নিবিচাৰোঁ সি তোৰ খবৰ লোৱাটো কিন্তু কিয় সি এবাৰ মোৰ ওচৰলৈ আহিলে তোৰ তাত কি প্ৰব্লেম হয় নে তাৰ চৰিত্ৰৰ ওপৰত তোৰ কিবা সন্দেহ আছে তই তাৰ কাৰণে যে ইমান পাগল হৈ আছে কিয় হা নে তহঁত দুটাৰ মাজত কিবা চলি আছে দাদা তই ঠিকেই ধৰিছ মই তোৰ ভৰিত ধৰিছোঁ দাদা তই আমাৰ সম্পৰ্কটোক মানি ল মোক তোৰ পৰা একো নালাগে মাত্ৰ তই আমাক একেলগ হৈ থাকিবলৈ দে মই কেতিয়াও তোক তাৰ হ'বলৈ নিদিওঁ দৰকাৰ হ'লে তই যিমানেই দুখ নাপাওঁ কিয় মই মৰি থাকিম দাদা যি টি কথা বলকি নাথাকিবিচোন মই সিদ্ধান্ত এটা এনে নলওঁ ঠিক আছে তেতিয়াহ'লে তোক মোৰ শপত তই মোক তোৰ সিদ্ধান্তটো জনাব লাগিব যদি তোৰ সিদ্ধান্তটো যুক্তিসংগত হয় মই মানি ল'বলৈ সাজু আছোঁ এয়া তই শুনিব নোৱাৰিবি ভণ্টি নাই মই শুনিম সেয়া যিমানেই কঠিন নহওক কিয় ৰাতুলৰ লগত বিয়া হ'লে তই তাক সুখী কৰিব নোৱাৰিবি ভণ্টি কিন্তু তই কিয় তেনেকৈ ভাবিলি দাদা তেতিয়াহ'লে শুন তোক ৰিলিজ দিয়াৰ সময়ত ডাক্তৰে মোক মাতি নিছিল ছাৰ সোমাব পাৰিমনে আহক বহক ছাৰ ভণ্টিয়ে এতিয়া সম্পূৰ্ণ সুস্থ নে আপোনাকতো আমি কৈছিলোঁৱেই যে আপোনাৰ ভণ্টিৰ অপাৰেশ্যনটো খুব ক্ৰিটিকেল
তেখেতৰ জৰায়ুত টিউমাৰ হৈছিলে আৰু টিউমাৰটো খুব ডাঙৰ হৈছিলে, যাৰ বাবে তেওঁক বচোৱাৰ স্বাৰ্থত আমি তেওঁৰ মাতৃত্বক বচাব নোৱাৰিলোঁ। আই এম চৰি। সেয়া তই কি কৈছ দাদা? ঠিকে কৈছো ভণ্টি, নিয়তি এয়া লিখিছে তোৰ কপালত। এতিয়া তই নিজে কচোন, এনেকুৱা এটা সত্য জনাৰ পিছত মই কেনেকৈ তোক ৰাতুলৰ লগত বিয়া হ'বলৈ দিওঁ? ৰাতুলৰ নিচিনা ল'ৰা এটাৰ লগত মই ইমান অন্যায় কৰিব নোৱাৰো ভণ্টি। মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰো ভণ্টি। মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰো। মই তোৰ সিদ্ধান্ত মানি লৈছো দাদা। সবিতা কচোন। ভালে আছো দে। তৰালি, তাইতো আমাৰ ওচৰৰে গাঁৱৰে হয়। হয় নেকি? কি হৈছিল তাইৰ? ভিনীয়ে মোক একো কথা নকয়, জানই দেখোন তই। হা? কি সঁচাই কৈছেনে তই? ইছ ৰাম, বৰ বেয়া লাগিল দেই। দে হ'ব দে, এতিয়া ৰাখো। কাৰ লগত কথা পাতি আছিলি? এই আমাৰ মাহী ছোৱালী যে সবিতা। তাই কি বিয়া ঠিক হৈছে নেকি? নহয় হে। তৰালি কি হৈছে জানে নেকি আপুনি? তাইৰ সৰু অপাৰেশ্যন এটা হৈছিল। সৰু নহয় অপাৰেশ্যনটো, ডাঙৰে। সবিতাই কৈছে তৰালি হেনো আৰু কেতিয়াও মা হ'ব নোৱাৰে। কি? তাই কেনেকৈ গম পালে আকৌ? তাই ক'লেই হ'বনে? কিয়? সবিতাই জানো সেইখন হস্পিটেলতে নাৰ্ছ নকৰে? কি সঁচাকে নেকি? লাগিলে আপুনি এবাৰ ফোন কৰি সুধি লওক। বুজিলো। কি বুজিলে? শচীনে এই দুদিন আমাক কিয় লগ কৰা নাই? ৰহ, মই আহি আছো। দেখিলি ৰাতুল, মোৰ মানে মোমাই খোৱা ভাগ্যটো নাই। দাদা চাবি কিন্তু, মই কিন্তু ঘৰত গৈ ভাত চাত নবনাম, পিছত লঘোণে থাকিবি। হ'ব দে, মই মোমাইকো নহওঁ আৰু লঘোণো নাথাকো, বুজিছ? আমি পলাই গৈ ধুনীয়া ছোৱালী এজনী জন্ম দিম আৰু তাইৰ ফটো উঠাই ফেচবুকত আপলোড কৰিম। যেতিয়া মোমাইকে তাইক দেখিব নহয়, আমাক নিবলৈ নিজেই দৌৰি আহিব। ৰচোন, ছোৱালী বুলি ক'লি যে? মই ছোৱালীয়ে জন্ম দিম আৰু ছোৱালীবোৰে বাপেকক বেছি মৰম কৰে, বুজিলি? তৰালি, তৰালি, ল, তোৰ কাৰণে গাখীৰ আনিছো। কিয়? এতিয়া ফুটো কৰিব আহিছ? প্ৰথমে গাখীৰ খোৱাবি, তাৰপিছত সেই গাখীৰেৰে হিচাপ দিবি। তহঁতৰ হৈছে কি? কি কথাবোৰ কৈ আছ? হ'ব, এইবোৰ কথাৰে ভাল লগাই লাভ নাই। তোক আমি চিনি পাইছো। মোৰ বেমাৰত তই যিখিনি টকাৰে সহায় কৰিছিলি, সেই টকাখিনি তোক মাটি বেছি হ'লেও দিম। আজিৰ পৰা তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তই এতিয়া ইয়াৰ পৰা যা। তৰালি, তৰালিক দৰ্জাখন খোলচোন। তৰালি, 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 তহঁতে মোক ভুল বুজি আছ। মোৰ মনত সেইবোৰ একো ভাৱ নাই। মই তোক বহুত ভাল পাওঁ তৰালি। মই তোক এৰি থাকিব নোৱাৰো। তই মোক বুজিবলৈ চেষ্টা কৰ তৰালি। তৰালি, তোক এৰি মই থাকিব নোৱাৰো তৰালি। তই নুবুজ কিয়?
তৰালি তৰালি ঐ তৰালি মই তোক এৰি থাকিব নোৱাৰো তই তই এবাৰ বুজিবলৈ চেষ্টা কৰ তৰালি 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 ঐ তৰালি এই ৰচোন ৰাতুলক দেখা পাইছিলি নেকি এই পথাৰত আছে তয়ো এটা মানুহ দেই মই গোটেইখন বিচাৰি চলাত কৰি পৰিছো আৰু তই আহি ইয়াত অকলে অকলে বহি আছ ঐ কি হ'ল তই একো নামাত যে তৰালি তৰালি আমাৰ মাজৰ সম্পৰ্কটো শেষ কৰি দিলে সনাতন এইবোৰ তই কি কৈছ সঁচাই কৈছো তাই মোক তাই জীৱনৰ পৰা আঁতৰাই পঠালে বুজিলো সব বুজিলো কি বুজিলি এই সকলোবোৰৰ কাৰণ এটাই বুজিছ কি কাৰণ তৰালিয়ে মাক হোৱা ক্ষমতা হেৰুৱাই পেলাইছে তই এইবোৰ কি কৈছ সনাতন ৰাতুল তাইৰ অপাৰেশ্যনটো হোৱাৰ পাছৰ পৰা তাইৰ মাতৃত্ব হোৱাৰ ক্ষমতা হেৰুৱাই পেলালে সেইকাৰণে শচীন আৰু তৰালিয়ে হয়তো তোৰ লগত এনেকুৱা কৰিছে তই ঠিকেই কৈছ তই ৰহ মই এতিয়া যাম সিহঁতৰ তাত সিহঁতে মোক কি বুলি ভাবিছে তৰালি ঐ তৰালি শচীন ঐ শচীন চাওঁ ওলাই আহ ৰাতুল ঐ তই মোক কি বুলি ভাবিছ হা কি বুলি ভাবিছ তহঁতৰ নিচিনা ইমান ঠেক মনে মানুহ মই নহয় তোৰ ভনীৰক মই ভাল পাম আৰু ভাল পাই থাকিম আৰু তহঁতে যিমান নাটক কৰিলেও তাইক মোৰ পৰা আঁতৰাই ৰাখিব নোৱাৰ কি ফাল্টু মানুহ বে তই তৰালিয়ে চিনিব মাক হ'ব নোৱাৰিলেই সেই বুলি তাইক তই সংসাৰখন পাতি নিদিবি নেকি সেইবুলি মই জানি বুজি মই তোৰ লগত অন্যায় কৰিব নোৱাৰো মানুহে মোক কি বুলি ক'ব হা সকলো জানিও ৰাতুলৰ সৰলতাৰ সুযোগ ল'লে বুলি ক'ব আৰে মই বিয়া পাতিম তাইক মোৰ স্বেচ্ছাৰে মানুহে কি কয় তাক কিয় লাগিছে ঐ তাই যদি মোক এটাও সন্তান দিব নোৱাৰে নহয় তথাপিতো মই তাইৰ লগত গোটেই জীৱন হাঁহিৰে পাৰ কৰিম
কিন্তু তাইক যদি মই হেৰুৱাব লগা হয় মই তিল তিলকৈ মৰি থাকিম তই চাই থাকিব পাৰিবি মাত ধনীয়কো মাত তাইৰ লগতে কথা আছে ভণ্টি ভণ্টি আছোন হয় তই মোক ইমানখিনি ভাল পাইছিলি ন ইমানখিনি তোক সন্তান লাগে ন কেইটা সন্তান লাগে হা কেইটা সন্তান লাগে অনাথ আশ্ৰমত শিশুবোৰে মাক দেউতাকৰ মৰম পাবলৈ হাহাকাৰ কৰি থাকে তাৰ পৰা এটা লৈ আহিম ভণ্টি ইয়াৰ প্ৰেমৰ ওচৰত মোৰ সিদ্ধান্তৰ কোনো মূল্য নাই তহঁতৰ প্ৰেমৰ মাজত মোৰ আৰু কোনো আপত্তি নাই বুজিছ ঐ বিয়াখন কেতিয়া পাতিবি মোক সোনকালে জনাবি মাটি বেছি হ'লেও তহঁত দুটাৰ বিয়াখন মই ধুমধামেৰে পাতিম ঐ মই মাটি বেচিব নিদিওঁ দেই